আজিৰ পৰা ৪৪ বছৰ পূৰ্বে স্থাপিত হোৱা এখন প্ৰাথমিক বিদ্যালয়, এটা ভাল গৃহ, সময়মতে মধ্যাহ্ন ভোজন, এজন ভাল শিক্ষক, আন্তঃগাঁথনি এই সকলো দিশৰ পৰাই অৱহেলিত বিদ্যালয়খন দক্ষিণ কামৰূপৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং পানীখাইটি প্ৰাথমিক বিদ্যালয়খনলৈ চাওক কণ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা পৰিৱেশত শিক্ষা গ্ৰহণ কৰিছে। আপুনি ভাবকচোন, প্ৰখৰ ৰ'দ, এজাক দুপাল পিতা বৰষুণ দিলে ছাত্ৰ ছাত্ৰীসকলৰ কি অৱস্থা হ'ব বাৰু। আনহাতে তাৎপৰ্যপূৰ্ণ কথা যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জগবন্ধু বড়ো আজি ৩ মাহ ধৰি বিদ্যালয়ত উপস্থিত নাই আৰু ১০০ গৰাকীতকৈও অধিক কণ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছে এজন ভাৰতীয় শিক্ষকে। ফলত প্ৰকৃত শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত আছে ছাত্ৰ ছাত্ৰীসকল। মই চৰকাৰী শিক্ষক নহয়, মই এনেই তাৰমানে কণ্ট্ৰেকচুৱেল হিচাপে ক্লাছ কৰি আছোঁ, ল'ৰা ছোৱালীক তাৰমানে হেল্প কৰি আছোঁ। মাহেকত কিমানকৈ দি আছে? মাহত ৩.৫। কোনে দিয়ে? কোনে ৰাখিছে আপোনাৰ? প্ৰেচিডেণ্টে ৰাখিছে, ৰাইজে ৰাখিছে। মিড ডে মিল খুৱাইছে দাদা? মিড ডে মিল খুৱাই, কিন্তু ৩ মাহ ধৰি একেবাৰে বন্ধ হৈছে। তো আপোনালোকে কি ৰাজ্যে কি কৰিছে? ৰাইজে একো কোৱা নাই। ইফালে ৩ মাহ ধৰি মধ্যাহ্ন ভোজনো লাভ কৰা নাই ছাত্ৰ ছাত্ৰীসকলে, কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে মধ্যাহ্ন ভোজনৰ নামত অহা ধনখিনিও আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে। এইখিনি কথা কোৱাৰ কাৰণে আমাৰ এটা অনুভৱ হয় যে নিশ্চয় বিঅ ছাৰ প্ৰধান শিক্ষকৰ লগত ইনক্লুড আছে কিজানি, কাৰণ ইমান দিন আমাৰ স্কুল নিয়মমতে চলোৱা নাই। আমাৰ ইয়াতে CRC আছে, বা CRC বিলাকে বা কি ডিউটি কৰে বা কি তো ইহঁতে কৰি আছে এইটোতো ক'ব নোৱাৰোঁ। আমি সমূহ ৰাইজৰ পৰা এইটো বিচাৰোঁ যাতে চৰকাৰৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষে আমাৰ এই স্কুলখন ভালদৰে ল'ৰা ছোৱালীবিলাকক শিক্ষাদান দিয়ে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। এতিয়া প্ৰশ্ন হয়, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰা সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগে এই দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক জগবন্ধু বড়ো আৰু চমৰীয়া শিক্ষা বিষয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? তাৰে অপেক্ষাত আছে পানীখাইটি অঞ্চলবাসীয়ে। কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, বি লাইভ নিউজ।